গুড মৰ্নিং সকলোকে। যিহেতু আমাৰ হাতত সময় কম আছিল, শ্বিলঙো গৈ পাইছোঁ আগতে, সেইকাৰণে ভাবিলোঁ চেৰাপুঞ্জী এদিনতে গৈ ঘূৰি আহোঁ। সেইকাৰণে আমি গুৱাহাটীৰ পৰা এখন গাড়ী ভাড়া কৰিলোঁ। ৰাতিপুৱা আমি 5:30 বজাতে ওলালোঁ। আমি তাত 4টা ঠাই চালোঁ। ৰাস্তাৰ ভিউবোৰ দেখিছে নহয়, ইমান ধুনীয়া। আপুনি যদি তাত কোনো ডেষ্টিনেশ্যন নোহোৱাকৈও যায়, আপোনাৰ মনটো ভাল লাগিব। এই পাইন গছবোৰ দেখিছে নহয়, ইমান ধুনীয়াকৈ শাৰী পাতি আছে। তাৰে ৰাস্তাবোৰ ইমান চাফা, দেখিলে মানে ভাল লাগি যায়। তাৰে লোকেল মানুহবোৰে কেতিয়াও চেৰাপুঞ্জী বুলি নকয়, সকলোৱে চহৰা বুলি কয়। মেক্সিমাম চাইনবোৰ্ডতে আমি চহৰা লিখাই থকা দেখিলোঁ। হাৰ্ডলি এখন দুখনতহে দেখিলোঁ চেৰাপুঞ্জী থকা। আপোনালোকে দেখিছে ইমান চাফ চিকুণৰ ৰাস্তাৰে আমি পাহাৰৰ ভিউবোৰ চাই আমি গুগল মেপ ফ'ল' কৰি আমি ৱেচাউডাং ফললৈ গ'লোঁ, যিটো আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন আছিল। এই চিৰিকেইটা দেখিছে নহয়, এই চিৰিকেইটাৰে আমি 10-15 মিনিট গ'লে এই ফলটোৰ গোটেই ভিউটো দেখা পাওঁ। তাতে ভিউটো দেখিবলৈ বৰ ধুনীয়া। তাৰ পৰা আমি আকৌ এনেকুৱা কাঠৰ ৰাস্তাৰে, ক'ৰবাত শিলৰ ৰাস্তা আছে সেনেকৈ, বা এইটো দেখিছে নৰ্মেল মাটি আৰু তাতে বাঁহ দি পিনে চিৰি বনাইছে, সেনেকৈ আমি 20 মিনিটমান তললৈ নামি যাব লাগে। তললৈ নামি যাই আমি মেইন যোনটো ফল, মানে য'ত গা ধুৱে ধৰক, সেইটো আমি গৈ পাওঁ। তাতে সেই ভিউটো বৰ ধুনীয়া। তাতে আমি গ'লোঁ, গৈ পিনে এই ভিউটো দেখিলোঁ। এইটো চাওক, ইমান ধুনীয়া লাগে। তাতে গা ধুব পাৰি, ওপৰলৈ উঠি গৈ পিনে গা ধুব পাৰি। কিছুমানে গা ধুলে, মোৰ লগৰ, খালি মই যিহেতু কাপোৰ নিয়া নাছিলোঁ সেইকাৰণে মই গা ধুব নহ'ল। তাতে মই ফটোৱে মাৰিলোঁ আৰু ফটো মাৰি আমি নেক্সট ডেষ্টিনেশ্যনলৈ গুচি আহিলোঁ। এই ঘৰবোৰ দেখিছে নহয়, এইবোৰ হ'ল হোমষ্টে। আপুনি 700ৰ পৰা 1000ৰ ভিতৰত পাই যাব হোমষ্টেবোৰ। যদি আপোনালোকে ৰাতি থাকিব বিচাৰে, যিহেতু এদিনত ঘূৰা নহয় চেৰাপুঞ্জীখন, সেইকাৰণে তাতে ৰাতি থাকি আপোনালোকে নেক্সট দিনাও ফুৰিব পাৰে। আমাৰ যিহেতু হাতত সময় নাছিল, সেইকাৰণে আমি এদিনতে ঘূৰিলোঁ। নেক্সট ডেষ্টিনেশ্যন হ'ল আমাৰ ডায়েনথেলেন ফল। এই ব্ৰিজখন দেখিছে নহয়, ব্ৰিজখনেৰে ৱেচাউডাং ফলত যাব লাগে। আমি ঘূৰি আহোঁতে ডায়েনথেলেন ফলত নামিলোঁ। নামি পিনে এইটো দেখিছে, তাৰে ছাইডত ৰেলিং টাইপৰ আছে। তাৰ পৰা মানে এইটো ষ্টাৰ্ট হয় ৱাটাৰফলটো। ইমান ওচৰত যাব নোৱাৰি, যিহেতু ৰেলিং নাছিল সেইখিনিত, আৰু ভয়ো লাগে দিয়কচোন। তাৰ পৰাই মই ভিডিঅ'টো কৰিলোঁ। এইটো ৱাটাৰফলটো দেখিলে, তাৰ পৰা ষ্টাৰ্ট হ'ল। ষ্টাৰ্ট হৈ পিনে তলত নামে। বাৰিষাৰ দিনত বোলে বহুত পানী থাকে। যিহেতু আমি বাৰিষাৰ দিনত যোৱা নাছিলোঁ, সেইকাৰণে আমি পানী অলপ কমকৈ দেখিলোঁ। নেক্সট আপোনালোকে যাব, মানে তাৰ পৰাই এটা ভেলী টাইপৰ আছে, তাতে বৰ ধুনীয়া মানে হাৱা আহে আৰু প্ৰাকৃতিক দৃশ্যও বৰ ধুনীয়া হয়। আমি তাতে থাকিলোঁ অলপ সময়, থাকি আমি নেক্সট খাব আহিলোঁ। দুপৰীয়া হৈ গ'ল। দুপৰীয়া আমি ভাত খালোঁ, খাই পিনে মন'লিথ চাব গ'লোঁ। আমি গুগলতে চাৰ্চ কৰিলোঁ, চাৰ্চ কৰি পিনে গ'লোঁ। মোৰ লগৰটোৱে ক'লে মন'লিথনো কি চাম, অকল শিলহে। সেইকাৰণে আমি তাৰ পৰা ঘূৰি আহিলোঁ। ঘূৰি আহি আমি ফ'ৰ্থ ডেষ্টিনেশ্যনটো হ'ল গাৰ্ডেন অফ কেভছ। তাতে এণ্ট্ৰি ফিজ 100 ল'লে পাৰ হেড। তাতে 11টা গুহা আছে। গুহাবোৰৰ মাজেৰে মানে পানী পৰে। যিহেতু আগৰ পৰাই কষ্ট, মানে ভাগৰ লাগিছিল, সেইকাৰণে মই ইমান নগ'লোঁ। এয়া দেখিছে নহয়, ভিতৰত লাইট জ্বলোৱা আছে, মানে লাইট জ্বলাইছে আৰু তাৰে ভিতৰতে এনেকৈ যাব পাৰি গুহাটোৰ। গৈ পিনে 11টা গুহা চাব পাৰি। কিছুমান তাতে গুহাৰ ভিতৰত ৱাটাৰফলো আছে। ৱাটাৰফলৰ পৰা মানে ভাল লাগে আৰু দেখিবলৈ ভাল লাগে। এয়া দেখিছে, মোৰ লগৰবোৰে ফটো উঠিলে। ফটো উঠি আমি এনেকৈ চিৰিবোৰেৰে যাব লাগে। যিহেতু ভাগৰ লাগি গৈছিল, মই ইমান নগ'লোঁ। 7টা-8টামান কেভ চালোঁ। তাৰপিছত আমি ঘূৰি আহিলোঁ। মোটামুটি 4:30 মানত আমি তাৰ পৰা ওলাই দিছোঁ। ওলাই পিনে আমি ৰাস্তাৰ ভিউবোৰ এনজয় কৰি আহিলোঁ। আমি 8:30 মানত গুৱাহাটী পালোঁ। গুৱাহাটী পাই আমি নিজৰ ঘৰলৈ আহিলোঁ। আমাৰ পাৰ হেড এৰাউণ্ড 1700 মান গৈছে আৰু গৈ ভালেই লাগিল। আপোনালোকে যদি ইচ্ছা কৰে যাব পাৰে। ধন্যবাদ।